মই এটা দেখিছো যে এইকেইদিন ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে বড়োসকল এই অঞ্চলৰ ভূমিপুত্ৰ নহয় বা তেওঁলোক প্ৰব্ৰজনকাৰী এই ধৰণৰ কথাবিলাক কৈ তেওঁলোকে কি আচলতে কথা ব্যক্ত কৰিছে মই বুজি পোৱা নাই। কিন্তু অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথাবিলাক নক'ব। আৰু বিদেশীৰ বাহিৰৰ কিছু লোকে কৈছে যে বড়োসকল প্ৰব্ৰজনকাৰী, আমি বিদেশী ভংগৰ দাবী কৰিব লাগে। নিজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এইকেইদিন মই সামাজিক মাধ্যমত দেখিছো যে বহুতেই বড়ো জনগোষ্ঠীক উপলুঙা কৰিছে বা বড়ো জনগোষ্ঠীৰ কিছু সংখ্যক লোকেও কোচ-ৰাজবংশীসকলৰ বিষয়ে উপলুঙা সূচক মন্তব্য কৰিছে। মই ভাবোঁ এয়া খিলঞ্জীয়া মানুহৰ কাৰণে কেতিয়াও সমচিত নহয়। বড়ো জনগোষ্ঠীৰ লোকসকলেও এই অঞ্চলৰ খিলঞ্জীয়া, কোচসকলেও খিলঞ্জীয়া, আমাৰ মৰামৰ্তক চুতীয়া, আমাৰ ৰাভাসকল, মিচিংসকল, তিৱাসকল, দেউৰীসকল এই অঞ্চলৰ খিলঞ্জীয়া। যে আমি নিজৰ মাজত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আমাৰ মাজত দ্বন্দ্ব হ'ব নালাগে। আমি কি বিচাৰিছোঁ সেই কথাবিলাক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গণতান্ত্ৰিকভাৱে আমি দাবী কৰিব লাগে। এইটো মই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ সপক্ষে দাবী কৰা সংগঠন আৰু যিসকলে বিৰোধিতা কৰিছে তেখেতসকললৈ মই আহ্বান জনাইছোঁ। আৰু মই এটা দেখিছোঁ যে এইকেইদিন ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে বড়োসকল এই অঞ্চলৰ ভূমিপুত্ৰ নহয় বা তেওঁলোক প্ৰব্ৰজনকাৰী এই ধৰণৰ কথাবিলাক কৈ তেওঁলোকে কি আচলতে কথা ব্যক্ত কৰিছে মই বুজি পোৱা নাই। কিন্তু অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথাবিলাক নক'ব। কাৰণ মই বিশ্বজিৎ ৰায়, বৰ্তমান যিখন বিদেশী এই অঞ্চলত মই জন্ম লৈছোঁ, মোৰ পিতৃপূৰ্বসকলে এই অঞ্চলত আছিল আৰু ইয়াত থাকি মই কোচ-ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰাম কৰিছোঁ। সুদীৰ্ঘ 15 বছৰ ধৰি আকাশময় সভাপতি আছিলোঁ। কিন্তু এনেকুৱা এটা সময়ত বিদেশীৰ বাহিৰৰ কিছু লোকে কৈছে যে বড়োসকল প্ৰব্ৰজনকাৰী, আমি বিদেশী ভংগৰ দাবী কৰিব লাগে। এনেকুৱা ধৰণৰ কথাবিলাক কৈ বিদেশী অঞ্চলত, বৰ্তমান যিখন বিদেশী অঞ্চল থকা বড়োসকলৰ লগত আমাৰ কোচ-ৰাজবংশীসকলৰ মাজত এক সংঘৰ্ষ কৰিবৰ কাৰণে কিছু লোকে চেষ্টা কৰিছে। সেইসকল নিৰাপদ দূৰত আছিল, আগতেও আছিল। তেওঁলোক এই অঞ্চলৰ বাসিন্দা নহয়, এই অঞ্চলৰ সমস্যাৰ যাক লৈ কেতিয়াও উপলব্ধি কৰা নাই। বিভিন্ন কিতাপ পঢ়িছে, বিভিন্নজনে বিভিন্ন কথা লিখিছে, সেইবিলাক কথা কৈ তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা কয়। মই আজি বিশ্বাস কৰোঁ তেওঁলোকে এই অঞ্চলত থাকে এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰিলেহেঁতেন। যে মই সেইসকলক মই কঠোৰভাৱে কৈছোঁ, প্লিজ আপোনালোকে নিজৰ দাবী সাব্যস্ত কৰক। কিন্তু কৰিবলৈ গৈ আপোনালোকে বিদেশী অঞ্চলত থকা কোচ-ৰাজবংশীসকলৰ লগত বড়ো জনগোষ্ঠীৰ আপোনালোকে সংঘৰ্ষ কৰিবৰ কাৰণে আপোনালোকে প্ৰয়াস নকৰিব। কিন্তু আৰু সীমাৰ পৰিধি এটা আছে আৰু সেই সীমাৰ পৰিধি ভাঙিলে কিন্তু সাহস আছে আৰু ভৱিষ্যতে থাকিব। সীমাৰ পৰিধি ভাঙি ওলাই আহিম। গতিকে নিৰাপদ দূৰত থাকি ডাঙৰ ডাঙৰ কথা নক'ব, বুৰঞ্জীৰ ইতিহাসৰ কথা নক'ব। বাস্তৱ কথাবিলাক উপলব্ধি কৰি কিছুমান কথা কওক। আপোনালোকৰ সমস্যা আছে, আপোনালোকৰ কিবা ডিমাণ্ড আছে, আপোনালোকে ৰাজ্য কেন্দ্ৰীয় চৰকাৰক যুক্তি সহকাৰে কৰক। আপোনালোকৰ যদি যুক্তি আছে, মোৰ যদি যুক্তি আছে, কোনো ব্যক্তি কোনো মাইকালালে খণ্ডন কৰিব নোৱাৰে। কিন্তু আমি নিজৰ যুক্তিক সবলভাৱে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক যদি আমি দাবী কৰিব নোৱাৰোঁ, উত্থাপন কৰিব নোৱাৰোঁ, তাৰ বিপৰীতে কোনোবা জনগোষ্ঠী যিসকলে শংকিত হৈ আমাৰ জনগোষ্ঠীটোৰ বিৰোধিতা কৰিছে সেই কথাবিলাক আমি কওঁ আৰু কওঁ যে বোলে নহয় বিদেশী আমি ভংগ কৰিব লাগে, বিদেশীসকলে তেওঁলোক বড়োসকল ইয়াৰ প্ৰব্ৰজনকাৰী এই ধৰণৰ কথাবিলাক কৈ আপোনালোকে কিন্তু গোষ্ঠী সংঘৰ্ষ বা আমাৰ মাজত ভাতৃ সংঘৰ্ষ লগাবলৈ চেষ্টা নকৰিব। আৰু যদি একদম অনেষ্টলি কৈছোঁ যে আপোনালোকে এই কথাবিলাক সঁচাই সাহস আছে, আহক ইয়াত বসবাস কৰক, থাকিবলৈ যোগাই দিম। আৰু আপোনালোকে যি অধ্যয়ন কৰিছে, পৃথিৱীৰ বিভিন্ন মহান ব্যক্তিয়ে কোচসকল কোন, ৰাজবংশী কোন, ক'ত কি এনেকৈ অধ্যয়ন কৰিছে, এই কথাবিলাক আপোনালোকে ইয়াত একদম অন কেমেৰা হওক, ইয়াত মুখামুখি যুক্তিপূৰ্ণভাৱে আপোনালোকে নিজৰ দাবীটো সাব্যস্ত কৰিব। কিন্তু তাকে কৰিবলৈ গৈ আপোনালোকে এই প্ৰব্ৰজনকাৰী অবৈধ এই ধৰণৰ কথাবিলাক আপোনালোকে নক'ব। নমস্কাৰ।